চেলটো কেনেকুৱা আজি বিকি নাই এনেই কেনেকুৱা চেলটো যাত্ৰাটো হ'ল তাৰপৰা ক'ৰ পৰা আহিছে এনে কৰঙা তেতিয়া বৰ ন অঁ যোৰহাট ক'ৰ পৰা আহিছে ঠিক আছে লগ পাম হা হাই ফ্ৰেণ্ডছ মই ৰাণু মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ঘৰৰ কাম কৰি আছোঁ আজি মা মোৰ হাজবেণ্ড মানে দেহা আঠখলীয়া নামঘৰ ঢেকীয়াখোৱা নামঘৰ মইনাপৰীয়া নামঘৰ সেৱা জনাবলৈ গৈছে আৰু ভালুকমৰাৰ প্ৰায়ভাগ মানুহ গৈছে মই ঘৰখীয়া কুকুৰটো আছে নহয় বাগানো আছিলে ঘৰত কোনোবা এজন থাকিলে ভাল হয় সেয়েহে নগ'লোঁ আৰু এয়া সৰু মামীৰ ঘৰ সৰু মামীৰ ঘৰত আজি সৰু মামী যোৱা কথা আছিলে যাব নোৱাৰিলে কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে সেয়েহে সৰু মামীৰ ঘৰত আজি মই ভাত কেইটামান বনাই দিবলৈ আহিলোঁ দুপৰীয়া সাজ ঘৰত বনাই আহিছোঁ বাকী দেখিছে নাই ঘামি মেলি অৱস্থা নাই ভাত বনাই আছোঁ বতৰটো খুব এটা বেয়াও নহয় ভালো নহয় মোৰ ভিডিঅ'বোৰ আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ এনেকৈ চাই যাব চাই গ'লে মনটো ভাল লাগে পাৰিলে লাইক এটা কৰিব নতুন কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে আকৌ লগ পাই আছোঁ ভাতকেইটা বনাই লওঁ দাইল বনালোঁ এইফালে আপোনাৰ কাবেলি বুট তাৰপিছত ভোল আৰু চটপটি মিক্স কৰি ভাজিছোঁ দাইল হ'ল বাকী ভাতটো বনাব লাগিব ভাতটো মামাই বনাব নহ'লে বনাই থৈ যাম মামীহঁতৰ ঘৰত আছিলোঁ যে কুকুৰটো অকলে আছিলে চিঞৰি চিঞৰি অৱস্থা নাই টিকু টিকু কি হ'ল ভাত দিম নহয় কি আছিলোৱে দেখোন কি হ'ল কি হ'লনো কি হ'ল আছোৱে দেখোন আছোৱে দেখোন তোক অকল থৈ যাম নে এতিয়া খাবি মাছ ভাত খাবি নে মাংস ভাত খাবি চব আছে ভিতৰত লৈ যাম দুইটা ৰ ইয়াক ভাত কেইটামান দি লওঁ গাইছ লগ পাই আছোঁ তাৰপিছত